কি কৰ্মচাৰী সমষ্টিৰ আচলতে আমাৰ সমষ্টিৰ যিসকল দল সংগঠন আছে BPF দলৰ যিবিলাক কৰ্মী আছে নেতা আছে আৰু ভোটদাতা ৰাইজ তেখেতসকলে যোৱা MLA ইলেকশ্যনৰ সময়ছোৱাত তেখেতসকলে চবে নিজৰ নিজৰ যিবিলাক একেবাৰে কাম বন এৰি নিজৰ যিবিলাক স্বাৰ্থ সেইবিলাক ত্যাগ কৰি পেলাই কঠোৰ পৰিশ্ৰম কৰিছিলে তেখেতসকলে অধিক কাম কৰিছিল আৰু তেওঁলোকৰ এই পৰিশ্ৰম তেখেতসকলৰ এই মানে কি কয় চেষ্টাৰ কাৰণে আজি BPF দলে ইয়াত নিৰ্বাচনত জিকিব পাৰিছে আৰু জিকাৰ পাছত ৰাইজৰ মনত তেখেতসকলে এতিয়া বিপুলভাৱে এটা মানে কি কয় সন্তুষ্টি লাভ কৰিছে আৰু বিজয় সাব্যস্ত কৰাৰ এই মানে কি কয় পিছত আমি নিজে নিৰ্বাচিত কৰি দিয়া প্ৰাৰ্থীজনক আমাৰ চকুৰ আগত এদিন এবাৰৰ কাৰণে পাই সম্বৰ্ধনা জনাম বুলি তেওঁলোকৰ এটা ইচ্ছা আছিলে আৰু এই ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে আজি সম্বৰ্ধনা জনোৱাৰ এটা প্ৰগ্ৰাম আজি আমাৰ দলৰ পৰা চেপাংগুৰি দতমা বনগাঁৱত লৈছে আকৌ খচগাঁও আছে গুৰুফেলা বজাৰ আছে তাৰপিছত জমদুৱাৰত আছে একেলগে 6টা স্থানত আজি সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী লোৱা হ'ল দলৰ ফালৰ পৰা আৰু আজি BPF দলৰ প্ৰতি চৰম পৰ্যায়ৰ এটা আস্থা বিশ্বাস প্ৰকাশ কৰিছে আমাৰ BTC অঞ্চলত বসবাস কৰা 11টা সমষ্টিৰ ভোটদাতা ৰাইজ দল সংগঠনবোৰে বহুত দি পেলাই আজি 10টা তেওঁলোকে যিহেতু জিকাই দিছে এটা আমি জিকিব পৰা নাই কথাটো সঁচা কিন্তু ব্যৱধানটো অধিক মানে একেবাৰে বহুত কম বহুতত আমি হাৰিব লগা হৈছে অলপ আকৌ জোৰ দি পেলাই কাম কৰিব পাৰিলে আকৌ এইটো আমি পালোহেঁতেন কিন্তু আজি তথাপিও আমাৰ যিহেতু 10টাত জিকিছোঁ আৰু 10টা জিকা একেলগে সেইটো মামুলি বেপাৰ নহয় আমি জিকি যোৱাৰ লগে লগে আজি বিৰোধী দল ধূলিচাত হৈ গ'ল বিৰোধী দলৰ নামনিচান এতিয়া মানে ক'তো বিচাৰি নাপায় গতিকে একচেটিয়াভাৱে BPF দলৰ এইটো অঞ্চল এটা মানে কি কয় ৰাজত্ব BPF দলৰ শক্তি BPF দলৰ ভেটি BPF দলৰ সমৰ্থনকাৰী ৰাইজৰ দ্বাৰা পৰিপূৰ্ণ হোৱা এইটো এটা অঞ্চল ইয়াৰ কাৰণে ৰাইজৰ মাজত বেছিকৈ এটা উৎফুল্লিত হোৱাটো আমি দেখিবলৈ পাইছোঁ ৰাইজে যথেষ্ট আনন্দ লাভ কৰিব পাৰিছে আৰু এই আমাৰ আনন্দ উৎসাহ উদ্দীপনাটো প্ৰকাশ কৰিবৰ কাৰণে সম্বৰ্ধনা অনুষ্ঠানটো আজি ৰখা হ'ল সম্বৰ্ধনা জনোৱাৰ দ্বাৰা দি আমাক আকৌ বেছিকৈ আগুৱাই যাবৰ কাৰণে কাম কৰিবৰ কাৰণে বেছিকৈ দলটো শক্তিশালী কৰিবৰ কাৰণে তেখেতসকলে উৎসাহ উদ্দীপনা যোগাইছে আৰু তেওঁলোকৰ এই উৎসাহ উদ্দীপনা জগোৱা আৰু যিটো আশা যিটো আস্থা বিশ্বাস ৰাখি পেলাই আমালৈ ভোটদান দি তেওঁলোকে জিকাই দিছে সেইবিলাক পূৰণ কৰিবৰ কাৰণে আহি থকা দিনবিলাকত আমি কাম কৰিম আজি যিবিলাক আমি 10টা জিকিছোঁ সেই 10টা জিকাটো অকল BPF দলৰ জিকা নহয় আমি BJP EJP সবৰে সমৰ্থন লৈ পেলাই NDA হিচাপে যিহেতু যুঁজিছোঁ এইটো আমাৰ NDA দলৰে জিকা BJP দলৰে জিকা AJP দলৰে জিকা BPF দলৰ জিকা আমাৰ ৰাইজৰ জিকা ভোটদাতা BJP দলৰ ভোটদাতা AJP দলৰ ভোটদাতা আমাৰ BPF দলৰ ভোটদাতা ৰাইজ তেওঁলোকে আজি BPF দলৰ বা BJP দলৰ প্ৰতি চৰম পৰ্যায়ৰ আস্থা বিশ্বাস ৰাখি ভোট দিয়াৰ কাৰণেহে আজি আমি এইখিনি বিজয় সাব্যস্ত কৰিব পাৰিছোঁ ইয়াৰ কাৰণে মই ভোটদাতা ৰাইজ BJPৰ নেতা কৰ্মীসকল AJPৰ নেতা কৰ্মীসকল আকৌ BPFৰ নেতা কৰ্মীসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ NDA হিচাপে যিহেতু আমি একেলগে চৰকাৰ চলাইছোঁ মানে কি কয় ইলেকশ্যনত অৱতীৰ্ণ হৈছোঁ BTCত BJP আৰু BPFৰ মাজত এটা সন্মিলিত চৰকাৰ আছে EM তেওঁলোকৰো আছে এতিয়া অসমত যেহেতু NDAৰ নেতৃত্বতে চৰকাৰ নতুনকৈ গঠন কৰা হ'ব মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ নেতৃত্বত গতিকে NDAৰ পাৰ্টনাৰ হিচাপে মন্ত্ৰীসভাৰ স্থান পোৱাটো BPF দলৰ পৰাও সেইটো অনিবাৰ্য এতিয়া কিমানজনক দিয়া হয় কিমানজনক দিয়া নহয় সেইটো আলাপ আলোচনাটো মানে কি কয় আমাৰ হাইকমাণ্ডৰ এই লেভেলত চলি আছে গতিকে যেতিয়া খাটা হ'ব তেতিয়া গম পাব কিন্তু মন্ত্ৰীসভাত আমাৰ এজন বা দুজন বা কিমানজন থাকে মন্ত্ৰী থকাটো সেইটো স্বাভাৱিক আপনি এজন জ্যেষ্ঠ বিধায়ক হিচাপে আপনার মন্ত্রিত্ব দিলে আপনি মই মন্ত্ৰীৰ কাৰণে দাবীদাৰ নহয় ভাই মই সাধাৰণ এজন দলীয় কৰ্মী আৰু সাধাৰণ এজন দলীয় কৰ্মী হিচাপে ৰাইজৰ মাজত থাকি পেলাই দল কৰিবলৈ কাম কৰিবলৈ ভাল পাওঁ যিটো দায়িত্ব পাইছে সেই দায়িত্ব লৈ পেলাই কাম কৰি থাকিবৰ কাৰণে মই সদায় চেষ্টা চলাই যাম আৰু হাইকমাণ্ডে যেনেকৈ সিদ্ধান্ত ল'ব সেই সিদ্ধান্তৰ প্ৰতি মই সন্মান জনাই শ্ৰদ্ধা জনাই আগলৈও কাম কৰিবৰ কাৰণে সদায় সাজু
আচ্ছা সমষ্টি যেহেতু চলিব এইটো বিটিসিৰ বাহিৰত কিমান দূৰ বাঢ়িব বি টি চিৰ বাহিৰতো বাঢ়িব বি টি চিৰ ভিতৰতো বাঢ়িব MLA সমষ্টি MP সমষ্টিটো এইটো গোটেই ভাৰতবৰ্ষৰ মানে অল ইণ্ডিয়া লেভেলত যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব গতিকে এইটো পিৰিয়ডতে আমাৰ বি টি চি অঞ্চলৰ যিমানখিনি MLA চিট আছে MP চিট আছে সেইটো বাঢ়িব আকৌ বি টি চিৰ যিটো 40টা সমষ্টি সেইটো বাঢ়িব এইটো চৰকাৰ গঠন হোৱাৰ পাছত এইটো প্ৰক্ৰিয়া আৰম্ভ হ'ব